নমস্কাৰ, আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ মধুৰিআমৰ জেলি। তাৰ কাৰণে মই লৈ লৈছোঁ কেইটামান পকা মধুৰিআম। মই মধুৰিআমখিনি ভালদৰে ধুই সৰু সৰুকৈ কুটি লৈছোঁ। এতিয়া মই মধুৰিআমখিনি এখন কেৰাহীত বহাই দিম আৰু তাতে মই দি দিম মধুৰিআমখিনি ডুব যোৱাকৈ অলপমান পানী। এতিয়া মধুৰিআমখিনি সিজিবৰ বাবে মই কেৰাহীখন গেছৰ ওপৰত বহাই দিম। এতিয়া মধুৰিআমখিনি ভালদৰে সিজি অহাত মই এনেদৰে ভাঙি দিম যাতে গোটেই মধুৰিআমখিনি পানীৰ লগত ভালদৰে মিহলি হৈ যায়। এতিয়া মই 2-3 মিনিটমান আকৌ অলপ সময় সিজিবলৈ দিম। এতিয়া মই এখন চেকনিত মধুৰিআমখিনি লাহে লাহে ভালদৰে চেকি ল'ম। এতিয়া মই আকৌ চেকনি এখনত পাতল কাপোৰ এখন দি মধুৰিআমৰ ৰসখিনি ভালদৰে চেকি ল'ম যাতে তাত গেট বা গুটি নাযায়। এতিয়া মই এখন কেৰাহীত এই মগটোৰে ৰসখিনি জুখি ঢালি দিছোঁ আৰু এতিয়া মই কেৰাহীখন গেছৰ ওপৰত বহাই দিছোঁ। ৰসখিনি উতলি অহাৰ লগে লগে যিহেতু মোৰ ৰস 1.5 মগ হৈছিল, গতিকে মই তাৰ সমান জোখতে চেনিও দি দিলোঁ। এতিয়া ৰসত চেনিখিনি ভালদৰে গলি যোৱাত মই কাষত যিবোৰ লেতেৰা ফেন উঠি আহি আছে সেইখিনি লাহে লাহে মই ছাইডৰ পৰা অলপ অলপকৈ কাটি দিছোঁ যাতে ৰসখিনি সম্পূৰ্ণ চাফা হয়। মোৰ মধুৰিআমৰ ৰস হৈছিল 1.5 মগ, গতিকে মই তাৰ অনুপাতে নেমু ৰস দি দিছোঁ 8 চামুচ আৰু মই নেমু ৰসখিনি ভালদৰে চেকনিৰে চেকি দিছোঁ যাতে তাত নেমুৰ গুটি বা জিম নাযায়। মই এতিয়া এটা বাতিত অলপমান পানী লৈ লৈছোঁ আৰু তাতে মই দি দিছোঁ কেইটোপালমান জেলিৰ চিৰাপ। আৰু এয়া চাওক, এই জেলিৰ চিৰাপখিনি কোনো ৰকমে ভাগি যোৱা নাই, তাৰ মানে মোৰ জেলিখিনি সম্পূৰ্ণৰূপে হৈ গৈছে। এতিয়া জেলিখিনি মই অলপ সময় ঠাণ্ডা হ'বলৈ দি এটা চিচাৰ বটলত লাহে লাহে ঢালি দিছোঁ। এয়া চাওক, মোৰ জেলিখিনি কিমান ধুনীয়া হৈছে। বটলটো উলিয়াই দিয়াৰ লগে লগেও মোৰ জেলিখিনি ওলাই পৰা নাই। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।